অংক শিকা পদ্ধতি শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান টাই আহোম যুৱ পৰিষদৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সহজভাৱে অংক শিকন প্ৰণালীৰ জ্ঞান দিবলৈ বিদ্যালয়ে আৰম্ভ কৰিছে টাই আহোম যুৱ পৰিষদ মাকুম আঞ্চলিক সমিতিয়ে। সহজভাৱে অংক শিকা অনুষ্ঠানৰ মুখ্য শিক্ষক সমন্বয়ক বকুলনিৰ অৱসৰপ্ৰাপ্ত অভিজ্ঞ শিক্ষক টিখেশ্বৰ চেতিয়াৰ অন্য এক বিনম্ৰ প্ৰয়াস। টিখেশ্বৰ চেতিয়াৰ তত্বাৱধানত আজি মামৰণি জাতীয় বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক অংক শিকন প্ৰণালীৰ ওপৰত সম্যক ধাৰণা দিয়া হয়। উল্লেখ্য, মাকুম জ্ঞানোদয় জাতীয় বিদ্যালয়, মাকুম শংকৰদেৱ শিশু নিকেতন আৰু একাধিক বিদ্যালয়ত অংক শিকন প্ৰণালীৰ বিষয়ে সহজবোধ্যভাৱে পাঠদান দিছিল অৱসৰপ্ৰাপ্ত কৃতি শিক্ষকগৰাকীয়ে। মামৰণি জাতীয় বিদ্যালয়ত আজি অনুষ্ঠিত হয় সহজতে অংক শিকা শীৰ্ষক অনুষ্ঠান। টাই আহোম যুৱ পৰিষদৰ উদ্যোগত আয়োজিত অনুষ্ঠানত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি জয়ন্ত গগৈ, মাকুম আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মিণ্টু দিহিঙীয়া, তিনিচুকীয়া জিলাৰ সমিতিৰ উপসভাপতি ৰমেশ হাজৰিকা, সমন্বয় সংঘৰ সাধাৰণ সম্পাদক প্ৰশান্ত শৰ্মা, মামৰণি জাতীয় বিদ্যালয়ৰ সঞ্চালক বিজয় বৰুৱা, অধ্যক্ষ খনিকৰ দহোটীয়াৰ উপৰি শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে অনুষ্ঠানত অংশগ্ৰহণ কৰি লাভান্বিত হয়। অনুষ্ঠানত উপস্থিত থকা সকলোকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে উদ্যোক্তা সমিতিয়ে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, নিউজ 7 আছাম ডেইলী।